আসসালামু আলাইকুম নমস্কাৰ সকলোকে বন্ধুসকল কেনে আছে আপোনালোক বন্ধুসকল আজি মই বনাম একেবাৰে টেস্টি ৰেষ্টুৰেণ্ট ষ্টাইলত মটন কষা দেখিব পাৰিছে ইমান ধুনীয়া মটন কষা ৰেডি হৈ গৈছে এই ৰেচিপিটো চাবৰ কাৰণে আপোনালোকক ভিডিঅ'টো শেষলৈকে লগত থাকিব আৰু ভিডিঅ'টো উপভোগ কৰিব আৰু ভিডিঅ'টোত মই কিছুমান টিপস আপোনালোকক দিম যাতে ৰেচিপিটো বহুত টেস্টি হয় আপোনালোকেও এনেকুৱা টেস্টি বনাব পাৰে আহকচোন ষ্টাৰ্ট কৰো Welcome to Runa's World, where we share the joy of cooking, home, gardening, and daily life. প্ৰথমতে মই এনেকুৱা মটনখিনি ধুই একেবাৰে ৰেডি কৰি লৈছো ইয়াতে প্ৰথমতে মছলা পাতিখিনি মই একেলগে দি মাখি সুখি অলপ সময় ৰাখি দিম তো ইয়াতে পিয়াজ দিছো আৰু আদাৰ পেষ্ট দি আছো এবিলাক আদা নহৰু পেষ্ট মাংস বনাবলৈ যিবিলাক মছলা পাতি লাগে জেনাৰেলি সেইবিলাক দিয়ে মই এইটো মেৰিনেট কৰি ৰাখিম কিন্তু জলকীয়াৰ গুৰিটো মই পিছত দিম ইয়াতে মই ধনিয়াৰ গুৰি জিৰাৰ গুৰি আৰু নিমখ পিয়াজ আদা নহৰু পেষ্ট এইখিনিয়ে দিছো আৰু দি ভালকৈ মাখি লম এইখিনি মই মাখি লোৱাৰ পিছত অলপ সময় ৰাখি দিম আৰু ৰাখি দিয়াৰ পিছত কি কৰো আপোনালোকে চাওক লগত থাকক নতুন বন্ধু বান্ধৱীসকল যিসকলে আজি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেওঁলোকক মই অনুৰোধ কৰিম যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহলে এটা লাইক কৰি দিব আৰু কমেন্ট শেয়াৰ কৰিব নাপাহৰিব অলপ সময় পিছত দেখিবই পাৰিছে মই হালধিৰ গুৰি আৰু চিলি পাউডাৰটো দিলো আৰু এই মছলা পাতি মই পেষ্ট কৰাৰ পিছত যেটো ধোৱা পানী আছিল সেইখিনিও ইয়াতে দি দিলো আৰু হেতা এখনৰ সহায়ত মই এইখিনি মিক্স কৰি দিলো কাৰণ হাতেৰে চুলে এতিয়া জলকীয়া দিয়াৰ পিছত হাতত জ্বলা লাগি যাব তো এতিয়া কেৰাহীটো উঠাই দিছো মই আৰু ইয়াতে পিয়াজখিনি দি দিলো আৰু অলপ ৰঙচুৱা হোৱাৰ পিছত পিয়াজটো নৰম হোৱাৰ পিছত মই ইয়াতে মাংসখিনি দি দিম এনেকৈ ৰান্ধিলে বহুতে টেষ্ট হয় মছলা পাতিখিনি আগতে দি ৰাখিলে টেষ্টটো বহুত ভাল আহে আৰু কালাৰটো বহুত ধুনীয়া হয় আপোনালোকেও এইদৰে ৰান্ধি খায় নেকি বাৰু এইদৰে যদি ৰান্ধি খায় এটা কমেন্ট কৰি জনাবচোন কোনে কোনে এইদৰে ৰান্ধে বন্ধুসকল সকলোৰে লগত থাকিব মই এতিয়া ভিডিঅ'টো এটা মিউজিকৰ সহায়ত আগুৱাই লৈ যাম শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব আৰু কমেন্টত জনাব কেনেকুৱা লাগিছে
এয়া চাব পাৰিছে একেবাৰে ৰেডি হৈ গ'ল ইমান সহজতে আৰু খাবলৈও বহুত টেষ্টি হৈছিল আপোনালোকেও এনেকৈ বনাই খাবচোন বহুত ভাল লাগিব আৰু বহুত টেষ্টি হ'ব ভিডিঅ'টো চাই থকাৰ কাৰণে সকলো বন্ধু বান্ধৱীকে বহুত বহুত ধন্যবাদ জনাইছো আগলৈকেও এনেদৰে লগত থাকিব আপোনালোকে লগত আছে কাৰণে মই আছো আপোনালোকৰ ইমান ধুনীয়া ধুনীয়া কমেন্ট পাই মই বহুত সুখী হৈছো থ্যাংক ইউ সো মাচ সকলোকে আজিলৈ ইমানেই পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম নেক্সট আপোনালোকক মই কৰলাৰ ৰেচিপি দেখুৱাম সো অলপ দেখুৱাইছো সকলোৱে নতুন ভিডিঅ' চাবলৈ আহিব টাটা আল্লাহ হাফেজ